মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ বৰদোৱা দৌল মন্দিৰলৈ বুলি। এয়া আমি দৌল মন্দিৰ পালোহি। এফালে হৈছে যান বাহন ৰখা ঠাই। এয়াই হৈছে দৌল মন্দিৰ। দৌল মন্দিৰৰ পৰিৱেশটো বহুত ধুনীয়া হয়। মন্দিৰটোৰ চাৰিওকাষ গছ-গছনিৰে ভৰা। তাৰপিছত আমি সকলোৱে ভৰি হাত ধুই শৰাই আগবঢ়ালোঁ, যিহেতু শৰাই বাহিৰত আগবঢ়াব লাগে, কুপন কাটিব লাগে। শৰাই আগবঢ়াই আমি এনেকৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া হৈছে দৌল মন্দিৰৰ ভিতৰৰ পৰিৱেশটো। চাওক ইমান ধুনীয়া পৰিৱেশ। তাৰপিছত আমি ধূপ চাকি ফল মূল আদি সকলোবোৰ ইয়াতে আগবঢ়াই দিলোঁ। সকলো আগবঢ়াই দি আমি বাহিৰলৈ আহিলোঁ। আহি সকলোৱে মিলি চাহ অকণমান খালোঁ, যিহেতু আমি ৰাতিপুৱা সোনকালে আহিছোঁ, একো নোখোৱাকৈ আহিছোঁ। তাৰপিছত আহি আমি নামত বহিলোঁ। নাম শেষ হোৱাৰ পিছত আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই আহি আমি এনেকৈ সকলোৱে মিলি চিৰা খালোঁ। চিৰা জলপান খাই আমি বৰদোৱা কীৰ্তন ঘৰলৈ বুলি আহিলোঁ। আমি সকলোৱে প্ৰথমে নতুন প্ৰজেক্টটো চাই লওঁ বুলি আহিলোঁ। এইফালে হৈছে আমাৰ গংগা পাৰ। তাৰ মাজতে ময়ো নিজকে অকণমান ভিডিঅ' কৰি ল'লোঁ। এইখনে হৈছে আকাশী গংগা। চাওক ইমান ডাঙৰ। আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে, কাছ আছে। আপোনালোকক দেখাম বুলি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। চাওক ইমান ডাঙৰ ডাঙৰ মাছ। আনফালে আমি নতুন প্ৰজেক্টটোৰ ফালে আগবাঢ়িলোঁ। এয়া গংগা পাৰে পাৰে আমি ধুনীয়াকৈ নতুন প্ৰজেক্টটোৰ ফালে গৈ আছোঁ আৰু ইমান বেছি বতাহ মাৰিছে তাত। এয়া হৈছে নতুন প্ৰজেক্টটো। বেছি ভিতৰলৈ যাবলৈ নিদিয়ে, অলপ দূৰৰ পৰাই চাইছোঁ। তথাপিতো যে বহুত ধুনীয়া লাগিছে আৰু গোটেইটো সম্পূৰ্ণ হোৱাৰ পিছত বহুত বেছি ধুনীয়া লাগিব। নতুন প্ৰজেক্টটো চাই আহি আমি কীৰ্তন ঘৰৰ ফালে আহিলোঁ। এয়া হৈছে কীৰ্তন ঘৰ। আগতকৈ বৰদোৱা বহুত বেছি ধুনীয়া কৰিছে, চাই বহুত বেছি ভাল লাগিলে। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ ভিতৰৰ ভাগটো, বহুত বেছি ধুনীয়া। এয়া হৈছে বৰদোৱাৰ বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া কৰিলে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।